নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক কেনে আছে? নিশ্চয় ভাল ন? ঠাণ্ডা কেনেকুৱা পৰিছে? খুবেই মজা ন? ঠাণ্ডা একদম খুবেই মজা। কিন্তু আপোনালোকে গা ধুইছেনে নাই? মই কিন্তু ৰাতিপুৱা গা ধুইছোঁ দেই। যিমান ঠাণ্ডা হ'লেও মই গা ধুইছোঁ। আপোনালোকে ধুইছেনে নাজানো, মই হ'লে ধুইছোঁ। আপোনালোকে এটা কাম কৰিব যে যিমান ঠাণ্ডা পৰিলেও গা ধুবলৈ চেষ্টা কৰিব আৰু গা ধুব, ৰেগুলাৰলি গা ধুব, তেনেহ'লে আপোনালোকৰ ৰাতি ঠাণ্ডা নালাগিব। মই ভাবিছোঁ আপোনালোকে মনে মনে ভাবিছে আজিতো মই গা ধোৱা নাই ন, চবেই ভাবি আছে না? নাই বাৰু, আপোনালোকৰ মাজৰে বহুতে গা ধুৱে আৰু বহুতে গা নুধুৱে। ঠাণ্ডা দিন পৰিলেই বহুতে ভয় খাই যায়। ঠাণ্ডা পৰিছে, গা কেনেকৈ ধুম, কি হ'ব, ঠাণ্ডা লাগিব, ঠাণ্ডা লাগিব ন? এই ঠাণ্ডা আহিবই, গৰম আহিবই, এইবিলাকৰ মাজতেই আমি ৰেগুলাৰলি গা ধুব লাগিব, নহয় জানো? আমি ৰেগুলাৰভাৱে গা ধুলে তেতিয়াহ'লে আমাৰ স্বাস্থ্যটোও ভালে থাকিব, মনটোও ভালে থাকিব আৰু ৰাতি টোপনিটোও ভালে হ'ব, নহয় জানো? গতিকে আপোনালোকে কি কৰিব নালাগে? গা নোধোৱাকৈ থাকিব নালাগে, গা ধুব লাগে। ৰেগুলাৰলি ধুনীয়াকৈ গাটো ধুব লাগে, তেতিয়াহে আমাৰ স্বাস্থ্যও ভালে থাকিব, দেহ মনো ভালে থাকিব, নহয় জানো বাৰু? গতিকে মই ঠাণ্ডা বতৰ বুলি মই কি ভাবিছোঁ, এইখিনিকে ভাবিছোঁ। মানে কি, আপোনালোকে গা ধুইছে নাই, বা ইমান ঠাণ্ডা পৰিছে, কি কৰিম, মানে জুই ফুৱাম নেকি, বা আমি কিবা খানাই খাম নেকি, সেইবিলাকো কৰিব। লগতে আপোনালোকে ৰেগুলাৰলি গাটো ধুই থাকিব। ঠিক আছে, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। মই ৰেগুলাৰলি নতুন নতুন ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। আৰু আপোনালোকে গা ধুইছেনে নাই এই ঠাণ্ডা দিনকেইটাত মোক তলত কমেণ্ট কৰিব। ঠিক আছে, ধন্যবাদ।